নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ইংলিছ ৱৰ্ডৰ এনেকুৱা এটা নিয়ম লৈ আহিলোঁ, যিটো নিয়ম তোমালোকে যদি মানি চলা তেতিয়াহ'লে ইংলিছ ৱৰ্ডৰ এটা, দুটা, তিনিটা, 100 এনেকুৱা নহয়, হাজাৰ হাজাৰ ৱৰ্ড তোমালোকে একদম অতি সহজে ক'ব পাৰিবা, কাকো নুসুধাকৈ। কাৰণ যিটো ৱৰ্ড আজি যিটো নিয়ম আজি লৈ আহিলোঁ, এইটো নিয়মত ইংলিছ একেবাৰে পানীৰ দৰে সহজভাৱে তোমালোকে পঢ়িব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে, কিন্তু তোমালোকে স্কিপ নকৰাকৈ চাবা, কাৰণ স্কিপ কৰিলে তোমালোকে এই বিষয়ত একোৱেই বুজি নাপাবা। সেইটো বিষয়ে কাৰণ মই প্ৰথমতে তোমালোকক এইটো ৰিকুৱেষ্ট কৰিলোঁ, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, তেতিয়াহ'লে তোমালোকে আজিৰ যিটো নিয়ম দিম, এই নিয়মত কেতিয়াও নিজেতো পঢ়িব পাৰিবাই, বেলেগকো পঢ়াব পাৰিবা। তাৰপিছতো এইটো নিয়মৰ বাহিৰে তোমালোকে যদি এইটো নিয়ম যদি তোমালোকে ফ'ল' কৰা, তেতিয়াহ'লে তোমালোকৰ ইংলিছ ৱৰ্ড একেবাৰে মই ক'লোঁ নহয় পানীৰ দৰে সহজ হৈ যাব। কাৰণ আজি তোমালোকক ভাৱেলৰ কিছুমান চাউণ্ড লৈ আহিলোঁ, ভাৱেলৰ এনেকুৱা কিছুমান চাউণ্ড লৈ আহিলোঁ, যিটো চাউণ্ড তোমালোকৰ ইংলিছ যিটো ইংলিছ প্ৰনাউন্সিয়েশ্যনৰ যিটো নিয়ম, যিটো ইংলিছ প্ৰনাউন্সিয়েশ্যন কৰিবলৈ হ'লে যিবোৰ ট্ৰিক বা যিবোৰ নিয়ম আছে, সেই নিয়ম অনুসাৰে কিছুমান তোমালোকক আজি এই বিষয়ে ক্লাছটো কৰাম। গতিকে আৰম্ভ কৰোঁ। চোৱা, প্ৰথমতে কৈ দিওঁ যে আমি যি ভাৱেল পাওঁ, যি 5টা ভাৱেল পাওঁ, তোমালোকে বাৰু জানানে যে এই যে ভাৱেল 5টা থাকে, এই 5টা ভাৱেলৰ দুটা চাউণ্ড থাকে। এটা তোমাৰ হ'ল লং চাউণ্ড, এটা হ'ল লং চাউণ্ড, এটা হ'ল তোমাৰ শ্বৰ্ট চাউণ্ড। আমি যিমানেই ধৰি লোৱা যিমানেই ইংলিছ ৱৰ্ড পঢ়োঁ, যে কিতাপত যে পঢ়োঁ, প্ৰত্যেক এটা ৱৰ্ড গঠন হৈ এটা চেণ্টেঞ্চ হয়, এনেকুৱা হৈয়ে এটা কিতাপ কি তোমালোকে পঢ়িবলৈ যোৱা। কিন্তু প্ৰত্যেকটো ৱৰ্ডতেই দুটাই ৰুল থাকে। এটা হ'ল ভাৱেলৰ দুটাই চাউণ্ড থাকে, এটা হ'ল তোমাৰ লং চাউণ্ড, এটা হ'ল শ্বৰ্ট চাউণ্ড। তোমালোকে যদি লং চাউণ্ড আৰু শ্বৰ্ট চাউণ্ডৰ বিষয়ে তোমালোকে যদি গম পোৱা, তেতিয়াহ'লে ইংলিছ ৱৰ্ড তোমালোকৰ কাৰণে পানী হৈ যাব। গতিকে চোৱা, আৰু ইয়াৰ বিষয়ে দুটা নিয়ম, দুটা ট্ৰিক লৈ আহিলোঁ, সেই ট্ৰিকটিলৈ আজি মন কৰিবা। প্ৰথমতে ভি, চি, ভি আৰু চি, ভি, চি। এতিয়া চোৱা, তোমালোকে ভাবি আছা যে এইটো আকৌনো কি, ভি, চি, ভি আৰু চি, ভি, চি। কৈ দি আছোঁ, চোৱা, ভি, চি, ভি যিটো হ'ল তোমাৰ ভাৱেল, কনচনেণ্ট, আকৌ ভাৱেল। তাৰমানে যিটো ৱৰ্ডে থাকক, ভাৱেল, কনচনেণ্ট, ভাৱেল তেনেকুৱা যদি থাকে। আৰু এটা হ'ল চি, ভি, চি, তাৰমানে যিটো ৱৰ্ডত প্ৰথমতে কনচনেণ্ট, পিছত মাজত ভাৱেল, তাৰপিছত আকৌ কনচনেণ্ট, এইটো হ'ল চি, ভি, চি। এইটো হ'ল ভি, চি, ভি পেটাৰ্ণ, এইটো হ'ল চি, ভি, চি পেটাৰ্ণ। এতিয়া চোৱা, ভি, চি, ভি যিটো ৰুল হ'ব, ভি, চি, ভি ৰুলত তোমাৰ ভাৱেলৰ যিটো চাউণ্ড থাকিব, এইটো লং থাকিব। ভাৱেলৰ যিটো চাউণ্ড থাকিব, লং চাউণ্ড থাকিব, আৰু চি, ভি, চিত শ্বৰ্ট চাউণ্ড থাকিব। মই অনলি এছ এটা দি দিছোঁ, তোমালোকে লাগে লিখি ল'বা, শ্বৰ্ট চাউণ্ড এছ দি দিছোঁ। চি, ভি, চিত ভাৱেলৰ শ্বৰ্ট চাউণ্ড আৰু ভি, চি, বিত ভাৱেলৰ লং চাউণ্ড। বুজি পাই চাগে? এতিয়া চোৱা, ভি, চি, বিত এ, ই, আই, অ, ইউ। ইয়াতো চোৱা, এ, ই, আই, অ, ইউ। খেয়াল কৰিবা, ইয়াত মন কৰিবা তোমালোকে। ভি, চি, বিত, কাৰণ আগত যোৱা 2-3টা ভিডিঅ'ৰ আগত তোমালোকে কৈছিলোঁ যে আমি অৰ চাউণ্ড বা আইৰ চাউণ্ড কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা তেনেকুৱা হয়, এইবোৰ ক'ৰ পৰা আহে,
আই কেতিয়াবা আই হৈ যায়, আই কেতিয়াবা হস্যিকাৰ হৈ যায়। কিয় হয়? ই কেতিয়া হস্যিকাৰ হৈ যায়, হা? ই কেতিয়া আকৌ এই একাৰ হৈ যায়, কিয় হয়? আজি এই ভিডিঅ'ত সম্পূৰ্ণকৈ গম পাবা। এতিয়া চোৱা, VCB যিটো ৰুল, এই ৰুলত তোমাৰ এৰ চাউণ্ড কি হ'ব? এই মনত ৰাখিবা, এই এৰ চাউণ্ড এই, ইৰ চাউণ্ড দীৰ্ঘ ই, আকৌ আইৰ চাউণ্ড আই, অৰ চাউণ্ড ও, ইউৰ চাউণ্ড ইউ। এতিয়া চোৱা, যিটো VCB পেটাৰ্ণ হ'ব, মানে VCB ৰুলত যিবোৰ অৰ্ড আহিব, সেই অৰ্ডবোৰ যদি এ থাকে তেতিয়াহ'লে এৰ চাউণ্ড এই হ'ব, এ নহ'ব। ইৰ চাউণ্ড দীৰ্ঘ ইৰ দৰে হ'ব, আইৰ চাউণ্ড আই হ'ব, হস্যিকাৰ নহ'ব, আৰু অৰ চাউণ্ড ঔ হ'ব, ইউৰ চাউণ্ড ইউৱে হ'ব, বেলেগ নহ'ব। এতিয়া চোৱা, CBC নিয়মত যিবোৰ অৰ্ড থাকিব, এই অৰ্ডত এৰ চাউণ্ড একাৰৰ দৰে হ'ব, মনত ৰাখিবা। বা এনেকুৱা হ'ব পাৰে, ইয়কাৰ আকাৰ, এনেকুৱা। আকৌ যিটো ই থাকিব, ইৰ চাউণ্ড তোমাৰ এৰ দৰে থাকিব, ইৰ চাউণ্ড একাৰৰ দৰে হ'ব, আইৰ চাউণ্ড হস্যই হ'ব। আকৌ ইয়াত চোৱা যে ইয়াত ইৰ চাউণ্ড এ হৈছে, তাই বুলি এ হ'ব তেনেকুৱা নহয়, কাৰণ এৰ পৰা একাৰো হয়। আকৌ আই থাকে যে আই হৈছে এই হস্যই, ইয়াত যে আইৰ চাউণ্ড হস্যই হৈছে, হস্যই বুলি নহয়, হস্যই হ'লে তাৰ মানে বুজি পাবা যে হস্যিকাৰো হ'ব, হস্যিকাৰ। আকৌ অৰ চাউণ্ড অ হ'ব, আৰু ইউৰ চাউণ্ড তোমাৰ আ হ'ব, নহ'লে আকাৰ। এইটো হ'ল CBC যিটো নিয়ম, তোমালোকে লিখি ল'বা। VCB নিয়মত কি হ'ব, মানে এ চাউণ্ড এই, আকৌ ইৰ চাউণ্ড দীৰ্ঘ ইৰ দৰে, আকৌ আইৰ চাউণ্ড আয়ৰ দৰে, আকৌ অৰ চাউণ্ড ঔৰ দৰে, আকৌ তোমাৰ যদি ইউৰ চাউণ্ড ইউৰ দৰে। আকৌ CBC নিয়ম তোমাৰ এৰ চাউণ্ড এ হ'ব, নহ'লে এ হ'ব, আকৌ ইৰ চাউণ্ড এ নহ'লে একাৰ হ'ব, আইৰ চাউণ্ড হস্যই নহ'লে হস্যিকাৰ হ'ব, অৰ চাউণ্ড অ হ'ব, আৰু ইউৰ চাউণ্ড আ নহ'লে আকাৰ হ'ব। এইটো হ'ল। এতিয়া তোমালোকে ভাবি আছা যে মই এটা এটা চিম্পুল অৰ্ড দি পেলাই তোমালোকক বুজাই দি আছোঁ। চোৱা, ইয়াততো জেগা নাই, মই ইয়াত চোৱা, মই প্ৰথমত VCBৰ নিয়মত দেখুৱাই দি আছোঁ। চোৱা, ইয়াত চোৱা NAME, ইয়াত চোৱা, এতিয়া ক'বা এতিয়া VCB আমি ক'ত বিচাৰি পাম? এতিয়া চোৱা, VCB আমি ক'ত পাম? এইটো চোৱা, AME, এইপিনে চাব নালাগে, ভাৱেলৰ পৰা চোৱা, ভাৱেল যদি প্ৰথমত এ আছে তেতিয়াহ'লে এইটো কি হ'ল? ভি হ'ল না নাই? মানে ভাৱেল, এইটো এম আছে মানে কি? এইটো কনচনেণ্ট, তেতিয়াহ'লে এইটো চি হ'ল। আকৌ ই কি? ভাৱেল, তেতিয়াহ'লে আকৌ ভি হ'ল। তাৰমানে এইটো কি হৈছে এতিয়া? VCV, তাৰমানে VCV। তেতিয়া যদি VCBত এন ইয়াত প্ৰথমত দুটা ন আছে, তাৰপিছত চোৱা VCB নিয়মত এৰ যিটো চাউণ্ড হ'ব এই হ'ব, তাৰমানে একাৰ দি হস্যই এই, তাৰমানে নেই, তাৰপিছত এম আছে ম, নেম। এইটো আকৌ বহুতে কয় নেম বুলি, নেম নহয়, নেম, বুজি পাইছা? এতিয়া চোৱা, এইটো গ'ল। পিছৰ ভিডিঅ'ত মই সৰহকৈ উদাহৰণবোৰ অকণ বেছিকৈ উদাহৰণ দি গুচি যাম, কাৰণ ভিডিঅ'টো বহুতো দীঘলীয়া হৈ যাব। এইটো কাৰণে মই খালি এটা এটাকৈ জাষ্ট দেখুৱাই গৈ আছোঁ। চোৱা, এইটো চোৱা, HERE, ইয়াত চোৱা HERE, ইয়াত চোৱা ই আছে মানে VRC, আকৌ ই ভি, তাৰমানে VCV, তাৰমানে ই চাউণ্ড ইয়াত জীৱিকাৰ দৰে হ'ব, হিয়াৰ, তাৰমানে হিয়াৰ, বুজি পাইছা? আইৰ চাউণ্ড মই চিম্পুল খালি শ্বৰ্ট কিছুমান উদাহৰণ দি গৈ আছোঁ। ICE, ইয়াত চোৱা ICE, তাৰমানে এইটো ভাৱেল, এইটো কনচনেণ্ট, আকৌ ভাৱেল, তাৰমানে কি? এই যে এইটো আই আছে, যদি VCB হয় নে নহয়? এইটো চোৱা, প্ৰথমত আই আছে মানে এইটো কি? ভি, ভাৱেল, চি কনচনেণ্ট, আকৌ ই ভাৱেল, তাৰমানে VCB, তাৰমানে ভাৱেল কনচনেণ্ট ভাৱেল, তেতিয়াহ'লে কি হ'ব?
যে আইৰ চাউণ্ড ইয়াত ই নহ'ব আই হ'ব তেতিয়াহ'লে ICE আইচ আইচ বুজি পাইছা আইচ এই মুছি দিওঁ ইয়াত চোৱা যেনেকুৱা HOPE এইটো চোৱা বহুতে হপ বুলি কয় হপ নহয় হোপ কাৰণ এইচ হ ওৰ চাউণ্ড ইয়াত ই হ'ব নহ'ব হ'ব তেতিয়াহ'লে হোপ বুজি পাইছা ইয়াত চোৱা ইউ যিটো চোৱা MUTE ইয়াত চোৱা ইউ হ'ল ভাৱেল টি হ'ল কনচনেণ্ট আকৌ ই হ'ল ভাৱেল তাৰমানে VCV তাৰমানে VCV ৰুলত গৈছে গম পাইছা চাগে এতিয়া চোৱা VCV যদি যায় তেতিয়াহ'লে ইউৰ চাউণ্ড ইউএই হ'ব নহ'ব বা বেলেগ একো নহ'ব বা হুচুকাৰ নহ'ব ইউ চাউণ্ড ইউএই হ'ব কাৰণ এইটো VCVত গৈছে তেতিয়াহ'লে মিউট মাত নহয় মুট নহয় মিউট কাৰণ এইটো VCVত গৈছে আৰু VCVত ইউৰ চাউণ্ড ইউৰ দৰে হ'ব ক্লিয়াৰ এতিয়া এইখিনি তোমালোকে উঠাই লোৱা মই মুছি দিম এতিয়া ইয়াত চোৱা CVCত কনচনেণ্ট ভাৱেল কনচনেণ্ট ইয়াত চোৱা এইটো দি মই দি CVCত যেনেকুৱা চোৱা CAN এই চোৱা C এইটো V এইটো C তাৰমানে এইটো কিন্তু ৰুল আছে চোৱা প্ৰথমত C আছে মানে কনচনেণ্ট আকৌ মাজত আছে মানে ভাৱেল আকৌ C আছে কনচনেণ্ট মানে CVC এতিয়া CVCত তোমাৰ চিৰ চাউণ্ড ক হ'ব বা তুমি ইয়াত একাৰ দিব পাৰা বা একাৰ দিব পাৰা বা দিব পাৰা তাৰমানে এইটো এনেকে দি দিওঁ একাৰ কিয় তাত আকাৰ ক্যা আকৌ এন কি হৈছে কেন বুজি পাইছা এইখিনি হ'ল এতিয়া চোৱা ইৰ CVCত কেনেকে চাউণ্ড আহে চোৱা মই অকণ মানে কি হয় মানে তোমালোকে ভিডিঅ'টো অকণ ৰখাই কৰিবা কাৰণ ভিডিঅ'টো যাতে বেছি দীঘলীয়া হৈ নাযায় এইটো কাৰণে অকণ কৰি আছোঁ চোৱা এতিয়া চোৱা এনেকুৱা MEN চোৱা এইটোত কি আছে M তাৰমানে এইটো কি আছে কনচনেণ্ট আকৌ মানে কনচনেণ্ট আকৌ চোৱা ই আছে কি ভাৱেল তাৰমানে V আকৌ N আছে কনচনেণ্ট মানে C হ'ল তেতিয়াহ'লে M কি হ'ব ম হ'ব আৰু ই কি হ'ব একাৰ হ'ব এনে কি হ'ব দন্ত্য ন হ'ব মেন তোমালোকে এই ৰুলটো ফলো কৰিবা এতিয়া চোৱা আই আইৰ চাউণ্ড HIT এতিয়া চোৱা H কি হ'ব হ'ব কাৰণ এইটো চোৱা CVCত আছে CVCত আছে H যেতিয়া কি হ'ব এই হ'ব আৰু I যেতিয়া CVCত হয় তেতিয়া কি হ'ব হুঁচৰি নহ'লে হুঁচিকাৰ হ'ব তেতিয়াহ'লে হুঁচিকাৰ দিয়া কাৰণ মাজত আছে যেতিয়া আৰু টি কি হ'ব মন্দিনাট্য হিট বুজি পাইছা হিট এতিয়া চোৱা এই অৰ চোৱা তেনেকুৱা চোৱা HOT তাৰপিছত চোৱা NOT ইয়াত চোৱা CVC এইটো চোৱা CVC ইয়াত ই হ'ব তেতিয়াহ'লে HOT হট NOT নট বুজি পাইছা এতিয়া ইউ চোৱা এতিয়া চোৱা ইউ চাউণ্ড CVCত কি হ'ব আৰু আকাৰ মানে আৰু আকাৰ প্ৰথমত হ'লে আৰু মাজত হ'লে আকাৰ তেতিয়াহ'লে চোৱা NUT BUT এই চোৱা N দন্ত্যান্ন প্ৰথমত আমি চাই লওঁ কি কোনটো ৰুলত গৈছে এইটো C আছে দেখোন এইটো V আছে আকৌ C আছে তাৰমানে CVCত গৈছে CVC তাৰ CVC যিটো নিয়ম তাত ইউৰ উচ্চাৰণ নহ'লে আকাৰ হ'ব তেতিয়াহ'লে ইয়াত এনে ন আৰু ইউএ কি হ'ব আকাৰ টিয়েটো নাট বিয়ে ইয়াত ব হ'ব কাৰণ এইটো CVCত গৈছে তেতিয়াহ'লে ইয়াত আকাৰ হ'ব ইয়াত নেট হ'ব বাট এইটো নাট এইটো বাট এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে আমাৰ যিবোৰ ভাওলৰ চাউণ্ডবোৰ কিয় বেলেগ বেলেগ হয় মেইন কাৰণ হ'ল সেইটো এতিয়া তোমালোকে এই নিয়মবোৰ জাষ্ট ফলো কৰি চোৱা এইটো যদি ফলো কৰি তেতিয়া তোমালোকে এটা নিয়মত তোমালোকে বহুত ইংৰাজী পঢ়িব পাৰিবা গতিকে মানে বহুত ধৰণৰ অৰ্থ তোমালোকৰ একদম সহজ হৈ পৰিব গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ